আমাৰ অসম তথা গোটেই বিশ্বতে কৰোণাই মানে মানুহক কেনেধৰণে পৰিস্থিতি সৃষ্টি কৰিছে, তাৰ মাজতে অসমত এনকেফেলাইটিছ, ধুমুহা, বানপানীয়ে সৰু সৰু মানুহবিলাকৰ যিটো অৱস্থা কৰিছে তাৰ ওপৰত দুখ লাগি মই গীত এটা গাবলৈ লৈছোঁ। এইটো গীত আগতেই গোৱা, আৰু সেইকাৰণে লুইতক আমি ভাল পাওঁ, বৰ লুইতক, আৰু লুইতক আমি মানে ক'বও পাৰোঁ, অভিযোগো দিব পাৰোঁ। সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান, কি হ'ব উষা পজাবোৰ ভাঙি, দুখীয়াৰ চকুতে চকুলোৰ হানি, পাৰ যদি এটি পলয়কে আন, সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান, কি হ'ব উষা পজাবোৰ ভাঙি, দুখীয়াৰ চকুতে চকুলোৰ হানি, পাৰ যদি এটি পলয়কে আন, সেও লুইতৰ বলিয়াবান। লুইতৰ দুপাৰে লক্ষজনে কান্দে, দেশ ৰসাতলে গ'ল, লুইতৰ দুপাৰে লক্ষজনে কান্দে, দেশ ৰসাতলে গ'ল, গাঁও বাট বননি তেজেৰ তুমুলি, আকাশে বতাহে বিষাদৰে গান, এটা মহাপলয়কে আন, সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান, কি হ'ব উষা পজাবোৰ ভাঙি, দুখীয়াৰ চকুতে চকুলোৰ হানি, পাৰ যদি এটি পলয়কে আন, সেও লুইতৰ বলিয়াবান। সংস্কৃতি সিংহ খেদি, দুষ্কৃতি শিয়ালে উৰাজাহাজ দিছেহি, সংস্কৃতি সিংহ খেদি, দুষ্কৃতি শিয়ালে উৰাজাহাজ দিছেহি, সাম্যমতী মানৱতা কৰে প্ৰস্থান, সেও লুইতৰ বলিয়াবান, উষা পজাবোৰ ভাঙিলে কি হ'ব, এটা মহাপলয়কে আন, সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান। ভুৱা সভ্যতাৰ সোঁত খহাই, দুষ্কৃতি ফেৱা যাক নেওতুৱাই, ভুৱা সভ্যতাৰ সোঁত খহাই, দুষ্কৃতি ফেৱা যাক নেওতুৱাই, শিয়ালৰ ৰাজত্বৰ অৱসান, সেও লুইতৰ বলিয়াবান, শিয়ালৰ ৰাজত্বৰ অৱসান, সেও লুইতৰ বলিয়াবান, উষা পজাবোৰ ভাঙিলে কি হ'ব, এটা মহাপলয়কে আন, সেও লুইতৰ বলিয়াবান, সেও লুইতৰ বলিয়াবান, কি হ'ব উষা পজাবোৰ ভাঙি, দুখীয়াৰ চকুতে চকুলোৰ হানি, এটি পলয়কে আন, সেও লুইতৰ বলিয়াবান। হয়, সেইকাৰণে মই ব্ৰহ্মপুত্ৰক